and welcome back to my YouTube channel and finally আজি হয় মাঘৰ বিহু আজি পুৰা ফালি দিম ইয়া চাব পাৰে আমাৰ ঘৰৰ মেজি আৰু আমি এতিয়া ৰেডি হৈ আছো পুৰা জুছত আছো আজি গোটে ৰাতিটো নাই হোৱা বুলি ক'ব নোৱাৰো বাৰু 1:30 বজাৰ পৰা 3টা বজালৈকে হলো তাৰ পৰা আৰু দেওনা চুৰ আহিলা আকৌ পুনৰ উঠিলো তাৰ পৰা এতিয়া কামত লাগি গ'ল দেউতাই মই কেৱল চাই আছো মই দৰকাৰ হয় সো এতিয়া অলপ দেৰিকে আমি আহুংগে স্নান কৰি তাৰ পৰা কৰিম এতিয়া অগ্নি মই কৰি পঠিয়াম গোটে এই মানে मेजी सो बहुत मजा लगे सो लेट्स गेट स्टार्ट एक बार दिखाई दिऊँ अल्ट्रा वाइड भिडिओ सो आमी এই দুখতে এবাৰ দিছো ভাবিছিলো আগফালে দিম কাৰণ এইফালে গ্ৰেছটো আছে কিন্তু পৰন্তু এই দুখত দিয়াই ভাল বুলি ভাবিলো আৰু পাপাজিয়া ভাবিলা আচলতে আৰু ফাইনালি এতিয়া মই মেজি জ্বলাই দিলো আৰু এতিয়া হেলা কৰো হক মিলি জুলি এই আমাৰ মেজি আৰু বৰ্তমান দিও তামুল পান কাগজখন নলাই নি কাগজখন মই খাম ভয়াইছে টিং টিং কৈছে যে এটা টান দি থৈছে নি গিটাৰ বজাইছে দেখোন মেজিও গিটাৰ বজাইছে মেজি মোৰ ফালে আহি আছে হেলনীয়া হৈ ধোঁৱা চক ধোঁৱা মাই গড মই কলকাৰখানাত আছো মই কলকাতাৰ খানা খাবলৈ আহিছো বুলি কলকাৰখানা মাই গড ডাৱৰৰ মাজত আছো ক'বা আহিলি দুটা হা নাই উঠা চাগে আমি সোনকালে জ্বলাই দিলোঁ আৰু বুলি চ' সোনকালে মানে আপোনালোকে এইটো নাভাবিব 6টা বজাৰ আগত জ্বলাইছোঁ চ' 6টা বজাৰ পিছত জ্বলাইছোঁ কিন্তু দেই সেইটো জনাই দিছোঁ হিমন্ত বিশ্ব শৰ্মা যদি পায় বুলি আৰু 6টা বজাৰ পিছত জ্বলাইছোঁ দেই পুলিচ লৈ নাহিব বুলি ঘৰলৈ অগ্নি প্ৰজ্বলিতং মন্দিৰ চাটু বেত চুটাসনম সুবৰ্ণ বৰ্ণ মমলং জ্যোতিৰূপায় অগ্নি প্ৰজ্বলিতং বন্দে চাটুবেত চুটাসনম সুবৰ্ণ বৰ্ণ মমলং জ্যোতিৰূপায়তে নমো নমঃ নমো কৰাৰ পিছত বুলি খাব লাগিব আৰু এইবোৰ বস্তু মজাকে জয় বাবা সুবাসনম সুবৰ্ণ বৰ্ণ মমলং জ্যোতিৰূপায়তে নমো নমঃ চলি গ'ল অগ্নি দেৱতা অগ্নি দেৱতা কি ক'ম দাবা কিবা ক'ব লাগিবনে নে অগ্নি দেৱতা বুলি হা অধমৰ কটকটি অপৰাধ নিৰীক্ষণ কৰি সৰ্বমংগল কৰিব চাওক আৰু কি মজাকে জ্বলিছে ৱাইড এংগুলত দেখাইছোঁ আপোনালোকক লুক এটা পিকিলাৰ লুক এইবাৰ মেজি আটাইতকৈ বেছি ওপৰলৈকে গৈছে চাওক টিং পাৰ হৈ গৈছে চ' মোৰ মতে মই ভাবিছোঁ মেজিয়ে আমাৰ সকলো দুখ এতিয়া হেৰি ভগৱানৰ লগত বিতাব আৰু এতিয়া ভগৱানে চাগে কিবা ভাল কাম কৰিব আৰু চক চ' চেল্ফি আকৌ মাৰি লওঁ বুলি চ' মজা লাগিছে আজি ভিডিঅ'টো ইমান এটা ৰাখোঁ বেলেগ ভিডিঅ' পাই যাব চ' বাই বাই মেজিক খোৱালোঁ এতিয়া নিজে খাই লওঁ মজা ফাইনেলি চক এতিয়া দুচাই মেজি জ্বলালে আৰু এইফালে এইকেইটা গায়ে ধোৱা নাই নেকি ভিডিঅ' যেনেকৈ সেৱাটো ইয়াতো কৰি লওঁ বুলি চব ফালৰ পৰা আশীৰ্বাদ পালে অলপ লাভে হ'ব হয় নাই নে কি কয় চব ফালৰ পৰা আশীৰ্বাদ পালে বুলি অলপ বেছি পাৱাৰ পৰিব বুলি ইয়াতো আশীৰ্বাদটো লৈ লৈছোঁ দুচাই সেৱা কৰি আছে চক Mama,